এটা আহিছে তাকে ধৰ 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 কবা আহিলি তই কেলে লাগে তহঁতক কি কেলে লাগে নাযাওঁ হা মই জানো যা তহঁতক কেলে লাগে অবে দম চাই বছ বাইকখন লৈ যাওঁ নি বছ চাই ল'ম মই তোকো চাই ল'ম এই পইচা ধৰি বাইকখন এখেত হ'ল বৰুৱা ওৰফে অজয় বৰুৱা গোলাঘাটৰ নাম্বাৰ 1 বিজনেছমেন ই হ'ল উস্তাদ বৰুৱাক সুৰক্ষা প্ৰদান কৰাৰ সমস্ত দায়িত্ব হ'ল ইয়াৰ আৰু এওঁ হ'ল ফুকন অনুৰাগ ফুকন বৰুৱাৰ সমস্ত হিচাপ নিকাচৰ কাম এওঁ কৰে কি হ'ল ক কেলে মান চিঞৰিছ ইহঁতি গোটেই পইচা পাতি মোৰ পৰা লুটি নিলে আপুনি কিবা এটা কওক না সালা মূৰ্খ তোৰ সব বস্তু লুটি ললে তই কি চাই আছিলি তই মাইকি নেকি হা সিহঁতি চুই উলিয়াইছে মাৰিবলৈ সালা কোন সিহঁত ৰাজা গুণ্ডা নে কি সিহঁতৰ মানুহ বোলে উস্তাদ বছ এতিয়া গাড়ী উলিয়া ব'লক বছ শুনাচোন এই ৰাজা গুণ্ডা নে কি তাক ক'ত পাম বাৰু চিনি পোৱা নেকি সেইডোখৰতে আছে এইফালে আছে ন এবাৰ কিমান মান হ'ব বেছি দূৰ নহয় অলপ দূৰ গৈ পেলাই দেখিবই ঠিক আছে হ'ব গগৈ বছ এই মাহৰ দোলাখৰীয়াৰ দোকানে মাল দিলে নাই বছ নাই দিয়া উস্তাদ আঠে অলপ তহঁতৰ ইয়াত ৰাজা গুণ্ডা সেইটো কোনক ৰে মহাশয় তই নেকি সেই ৰাজা গুণ্ডা মই কি হ'ল বছ হয়তো সেইদিনা মোক পইচা লুটাটা এই তোৰ মানুহে মোৰ মানুহৰ ওপৰত কিহৰ ইমান উভণ্ডালি চলিছে কি হ'ল কোনে কি কৰিলে এই চালা কুকুৰে মোৰ মানুহৰ ওপৰত দিনতে কুকুৰি দেখাই লুটপাট কৰিবলৈ আহিছ গগৈ তই চব মোৰ মান সন্মান শেষ কৰি পেলালি কি কৰিবলৈ ভণ্ডালিবোৰ কৰি ফুৰ নিজকে হিৰ' বুলি ভাব নহয় বছ সেইদিনা মাল খাবলৈ পইচা নথকাৰ কাৰণেহে বাপেৰৰ মোৰতো
বছ 4 মাহমান হ'ল আপুনিতো দৰমহা নামত 10 পইচা এটাও দিয়া নাই সদায় কৈ থাকে ধান্দা বেয়া চলিছে বুলি তাকে এনেকুৱা কৰিবনো কি মদ অকণমান খালেহে গাত জোচটো আহে ক'ৰবাত যদি ফিকে মদ অকণমান পোৱাহেঁতেন হ'ব দে যি লৈছিলি দে ঘূৰাই দে মিছাতে জেংখন বহাই নলওঁ বছ এতিয়া এটকা পইচাই নাই নহয় কিমান আছিল আছিলে 2025 টকা কেলা 2000 টকা মালেই চুবালি নে নহয় অ' বছ বহুত দিন মাইকীজনীক কাপোৰ দিয়া নাই সদায়নো কিমান চাই থাকিব ফটা পেটিকুটকেইটা ব্লাউজ এটা ৰাখি পিনি আমি যোন মানুহে দিয়কচোন গুণ্ডাগিৰি কৰি চলি থাকোঁ যদিও তাকেহে গোলাঘাটলৈ গৈ পিনি পেটিকুট 2টা আৰু ব্লাউজ এটা কিনি দিলোঁ যিহে গোলাঘাটৰ দাম জুই চাই দাম বস্তু তাতে চব পইচা শেষেই হৈ গ'ল নহয় হ'ব দে মই ইয়াকে অলপ বুজাই চাওঁ এই শুনক আপোনাৰ বস্তু আপুনি কাইলৈ পাই যাব এতিয়া যাওক কি হ'ল কি মোলৈ ফটামি কৰিব আহিছ নেকি তই মোক বস্তু আৰু মানুহ এতিয়াই লাগে যিটো ডকাইত কৰিছে ইমিডিয়েট লাগে নহ'লে তোৰে অৱস্থা বেয়া হৈ যাব তোৰে যি গুণ্ডামি ন ভাঙি দিম আবে ই দম দিছে বে মাৰো নি বছ চাফাই দি দিওঁ নেকি কালিয়া কি চাই আছ মাৰ সিহঁতক এডাল চফাই কৈ যা অঁ কৈছোঁ যা আকৌ এই বছ আপুনিয়ে যাওকচোন দেখা নাই সেইডালক কেনেকৈ মাৰিলে আপুনিয়ে যাওকচোন এডাল যাও দাদা কিবা চেঁচা লাগিছে কেলা এইকেইটা পলালে বে কেলা মৰিলো এবাৰ গুণ্ডা